সাবস্ক্ৰাইব কৰক আছামিজ টেক চেনেলক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আপুনি লেটেষ্ট টেক নিউজ আটাইতকৈ প্ৰথমে পাব পাৰে। আপুনি মই আৰু আজিকালি প্ৰায় সকলো মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে, কিন্তু হোৱাটছএপৰ বিষয়ে এনে কিছুমান টিপছ এণ্ড ট্ৰিক্স আছে যিবোৰ ট্ৰিক্স আপুনি গম পালে আপুনি হোৱাটছএপ চলোৱাৰ সময়ত আৰু লাভান্বিত হ'ব। মই হ'ল আছামিজ টেক আৰু মই আপোনালোকক আজি ক'বলৈ গৈ আছোঁ 4 amazing tips about WhatsApp. So let's explore. যদি আপুনি কোনো এজন ব্যক্তিৰ ষ্টেটাছ চাব বিচাৰে আৰু আপুনি বিচাৰে যে সেইজন ব্যক্তি আপুনি ষ্টেটাছ চালে বুলি গম নাপায়, তেনেহ'লে আপুনি এইটো ট্ৰিক ইউজ কৰিব পাৰে। প্ৰথমতে আপুনি হোৱাটছএপ এপ্লিকেশ্যনটো খুলি ষ্টেটাছ অপশ্যনলৈ যাওক। ষ্টেটাছ অপশ্যনলৈ গৈ পেলাই আপুনি ছেটিংছ অপশ্যনলৈ যাওক। ছেটিংছ অপশ্যনলৈ গৈ পেলাই আপুনি একাউণ্ট অপশ্যনটো দেখিব। একাউণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি প্ৰথমে প্ৰাইভেচি অপশ্যনটো দেখিব। প্ৰাইভেচি ক্লিক কৰি পেলাই আপুনি স্ক্ৰল ডাউন কৰি পেলাই ৰিড ৰিচিপ্টছ নামৰ অপশ্যনটো ৰাইট চেঞ্জ কৰি থোৱা দেখিব। সেইটো ৰাইট চেঞ্জ নকৰি পেলাই আপুনি আনটিক কৰি দিয়ক। তাৰপিছত আপুনি কাৰোবাৰ ষ্টেটাছ চালেও সেই ব্যক্তিজনে আপুনি ইমান ফটো আৰু ভিডিঅ' নিবিচাৰে, কিন্তু সেইবোৰ ফটো আৰু ভিডিঅ' আপোনাৰ গেলেৰীত অট'মেটিকলি ছেভ হৈ যায়। সেইবোৰ যদি আপুনি নিবিচাৰে তেনেহ'লে আপুনি এই ট্ৰিকটো ইউজ কৰিব পাৰে। প্ৰথমতে আপুনি হোৱাটছএপ এপ্লিকেশ্যনটো খুলি ল'ব। খুলি লোৱাৰ পিছত আপুনি ওপৰত 3টা ডট দেখিব, তাত আপুনি ক্লিক কৰি পেলাই ছেটিংছলৈ যাওক। ছেটিংছলৈ গৈ পেলাই আপুনি ডাটা এণ্ড ষ্ট'ৰেজ ইউজেজত দেখিব। তাত আপুনি মিডিয়া অটো ডাউনলোড বুলি কেইটামান 3টা অপশ্যন দেখিব। তাত থাকিব when using mobile data। এইটো হ'ল যে আপুনি যদি নিজৰ মোবাইল ডাটা অন কৰি থয় তেনেহ'লে আপুনি যিবোৰ টিক কৰি থৈছে সেই যেনে ফটো, ভিডিঅ', ডকুমেণ্ট আৰু অন্য বহুত কিবা বস্তু আপুনি যদি মোবাইল ডাটাটো অন কৰি থয় তেনেহ'লে আপোনাৰ মোবাইলত সেইবোৰ বস্তু অট'মেটিকলি সোমাই যাব। আপুনি ইত্যাদি যিবোৰ বস্তু নিবিচাৰে সেইবোৰ আপুনি আনটিক কৰি লওক। আনটিক কৰাৰ লগে লগে সেইবোৰ বস্তু আপোনাৰ মোবাইলত অট'মেটিকলি ডাউনলোড নহয়। সেই প্লেনি যদি আপুনি ক্লিক কৰে তেতিয়াহে আপোনাৰ মোবাইলত সেই বস্তুবোৰ সোমাব। ৱাইফাইৰ লগতো একে, তাৰ তলত when connected to ৱাইফাই বুলি থাকিব। তাত আপুনি যদি ৱাইফাইটো কানেক্ট হ'লেও আপুনি যদি সেই অলাগতিয়াল বস্তু বা ফটোবোৰ আপুনি নিবিচাৰে তেনেহ'লে আপুনি সেই বস্তুবোৰ আনটিক কৰি পেলাই সেইবোৰ আঁতৰাব পাৰে। ইয়াৰ লগতে আৰু এটা ট্ৰিক আপোনালোকক দিছোঁ। ওপৰতে দেখিব আপুনি ষ্ট'ৰেজ ইউজেছ নামৰ অপশ্যনটো, তাত ক্লিক কৰি পেলাই আপুনি গ্ৰুপ বা ব্যক্তি এজনৰ অলাগতিয়াল ফটো, ভিডিঅ', ডকুমেণ্ট আপুনি যিবোৰ নিবিচাৰে সেইবোৰ নিবিচৰা বস্তুবোৰ আপুনি একেটা ক্লিকতে ডিলিট কৰে। আপুনি বাৰে বাৰে গেলেৰীলৈ গৈ বা মিউজিকলৈ গৈ আপুনি সেই বস্তুবোৰ ডিলিট কৰিব নালাগে। আপুনি একেটা ঠাইতে একেটা ক্লিকতে আপুনি সকলোবোৰ বস্তু উৰুৱাই দিব পাৰিব। তাৰ বাবে আপুনি গ্ৰুপ বা ব্যক্তিজনৰ প্ৰফাইলত ক্লিক কৰক। প্ৰফাইলত ক্লিক কৰাৰ পিছত আপুনি তলত দেখিব মেনেজ মেছেজেছ, তাত আপুনি ক্লিক কৰি পেলাই আৰু যিবোৰ আপুনি ডিলিট কৰিব বিচাৰে সেইবোৰ ৰাইট চিন অৰ্থাৎ টিক কৰি পেলাই ক্লিয়াৰ মেছেজেছত ক্লিক কৰি দিয়ক। গোটেইখিনি একেচাটতে উৰি যাব। থাৰ্ড ট্ৰিকটো হ'ল যে যদি আপুনি জানিব বিচাৰে যে আপোনাৰ কোনোবাই ব্লক কৰি থৈছে নেকি, সেই বস্তুটো জানিবলৈ আপুনি এই ট্ৰিকটো ইউজ কৰিব পাৰে। প্ৰথমতে আপুনি এটা গ্ৰুপ ক্ৰিয়েট কৰক। গ্ৰুপটো ক্ৰিয়েট কৰাৰ পিছত আপুনি সেইজন ব্যক্তিক জইন কৰক যিজন ব্যক্তিয়ে আপোনাক ব্লক কৰি থৈছে বুলি আপোনাৰ সন্দেহ হয়। জইন কৰি লওক। মই ইয়াত উদাহৰণস্বৰূপে এজন ব্যক্তিক লৈ লৈছোঁ। সেইজন ব্যক্তিক জইন কৰি পেলাই মই ইয়াত গ্ৰুপৰ নাম কিবা এটা দিবই লাগিব, সেইবাবে মই HP বুলি দিছোঁ। ক্ৰিয়েটিং গ্ৰুপ হৈ গ'ল। আপুনি প্ৰথম অপশ্যনত দিব পাইছে মোৰ গ্ৰুপটো, তাত ক্লিক কৰক। তাৰপৰা গ্ৰুপ ইনফৰ্মেশ্যনলৈ যাওক। তাত তলত দেখিব এইজন ব্যক্তিয়ে আমাক ব্লক কৰি থোৱা নাই বাবে এওঁ মোৰ প্ৰফাইলত ওলাইছে। কিন্তু যদি আপোনাৰ কোনোবা এজন ব্যক্তিয়ে ব্লক কৰি থয় তেনেহ'লে সেই ব্যক্তিজন এইটো গ্ৰুপত দেখিবলৈ নাপায়। 4 নম্বৰ ট্ৰিকটো হ'ল যে যদি আপুনি নিজৰ ষ্টেটাছ কিছুমান বাছি থোৱা মানুহকে দেখুৱাব বিচাৰে তেনেহ'লে আপুনি এই ট্ৰিকটো ইউজ কৰিব পাৰে। প্ৰথমতে আপুনি ষ্টেটাছ অপশ্যনলৈ যাওক। তাৰ ওপৰত 3টা ডট দেখিব, তাত ক্লিক কৰক। তাত প্ৰথমে দেখিব ষ্টেটাছ প্ৰাইভেচি বুলি, তাত ক্লিক কৰক। ষ্টেটাছ প্ৰাইভেচি ক্লিক কৰাৰ পিছত আপুনি 3টা অপশ্যন দেখিব, মাই কণ্টেক্টছ এক্সপেক্ট অনলি শ্বেয়াৰ উইথ। আপুনি ছেকেণ্ড অপশ্যনটো ক্লিক কৰক। তাত আপুনি যিবোৰ মানুহক আপুনি নিজৰ ষ্টেটাছ দেখাব নিবিচাৰে সেইবোৰ মানুহক ক্লিক কৰক। সেইবোৰ মানুহক ক্লিক কৰি পেলাই তলত আপুনি ৰাইট চিনটো দেখিছেই, সেই ৰাইট চিনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ষ্টেটাছ সেইবোৰ মানুহে চাব নোৱাৰিব। গতিকে কোনো ভয় নোহোৱাকৈ নিজৰ ষ্টেটাছ দিয়ক। আৰু যদি আপুনি কোনোবা এজন ব্যক্তিক সেই ষ্টেটাছটো দেখুৱাব নিবিচাৰে তেনেহ'লে তেওঁক নেদেখুৱা কৰি দিয়ক। এইকেইটা টিপছ আছিল আপোনাৰ বাবে। আৰু যদি আপুনি মোক এনেকুৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে কমেণ্ট জৰুৰ কৰিব আৰু এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ জৰুৰ কৰিব যাতে আপোনাৰ প্ৰিয়জনেও এইবোৰ কথা গম পায়।